গুড ইভিনিং মই সেইটোৰ ওপৰতো কৈ দিওঁ মোৰ ফেন ফলোয়িংখিনি এনেকুৱা যে তেওঁলোকে ইমান জেনুইনলি মোক ভাল পায় ইমান জেনুইন ৱে ভাল পায় তো সেই মানুহখিনিৰ জেনুইনিটিটো পাই থাকিবলৈ গ'লে মই ভাল হৈ থাকিবই লাগিব চ' দ্যাটছ এ ভেৰি কমন থিং ইলিগেল চবে চালে নাই বাৰু ইলিগেল বিৰাট এক্লেইমড এটা হেৰি হৈছে এতিয়া ইলিগেল চবে খুব ভাল পাইছে হায়দৰাবাদৰ পৰা ফোন আহিছে মোলৈ মুম্বাইৰ পৰা ফোন আহিছে ভৱেন আছে ভৱেন শব্দ ঠিকে আছে অ'কে কোনোবাই অলপমান অসুবিধা পাইছে চাগে তেওঁৰ ব্যক্তিগতভাৱে অলপমান জেগাত অসুবিধা হৈছে নেকি চুলি পকিছে নেকি 50 বছৰ হ'ব হ'ল এতিয়া চুলি নপকিলে বেয়া হ'ব কোনে সুধিছে লিণ্টনে সুধিছে চুলি পকিছে আৰু ইলিগেলখন কৰি আছোঁ নে এইবাৰ অসমীয়া হিৰোৰ প্ৰথম এইবাৰ পকা চুলি লৈ ওলাইছে চ' পকা চুলি কাটাই নাই এতিয়া অলপ ইলিগেলৰ এতিয়া আৰু কাম আছে বাকী চ' এইটো চলিয়ে আছে ইলিগেল থাৰ্ড এপিছ'ড কেতিয়া আহিব আমাৰ 99ৰ প্ৰডিউচাৰেহে জানিব তেওঁলোকে কেনেকৈ ৰিলিজ কৰিব কি কৰিব তেওঁলোকে কিবা এটা ষ্ট্ৰেটেজি লৈছে কিবা এটা মতে প্লেন কৰি আছে আমি 3টা এপিছ'ড জমা দিছোঁ অলৰেডি 3টা এপিছ'ড শ্বুট কৰা হ'ল 2টা এপিছ'ড দিলোঁ এটা এপিছ'ড দিবলৈ আছে এতিয়া আৰু বাকীকেইটা আমি শ্বুট কৰিম অতি শীঘ্ৰেই কাৰণ আমি ৰৈ আছিলোঁ মানুহে কেনেকৈ পায় কেনেকুৱা লাগে মানুহৰ ভাল পায় নে বেয়া পায় এইবিলাক বস্তু অলপমান ফিডবেকটো লৈ আমি আৰম্ভ কৰিব ওলাইছিলোঁ কাৰণ খুব ব্যয়বহুল প্ৰযোজনা আৰু এই প্ৰযোজনা যদি লোকচান হয় বহুত বেয়া হয় আই কিপ অন লাফিং মেন চব সময়তে হাঁহি থাকোঁ হাঁহি ভাল পাওঁ মই আৰু হাঁহিবিলাক সুচৰে নহয় মই কাৰোবাক হাঁহি দিয়াৰ লগে লগে আন এজন মানুহে হাঁহিব সেই মানুহজনে হাঁহি মাৰ নাযাওঁতে আৰু এজন মানুহে লগ পাব সেই মানুহজনে আকৌ ভাবিব যে তেওঁক হাঁহিছে নেকি তেওঁ হাঁহিব গতিকে হাঁহিটো সুচৰে চ' স্প্ৰেড দ্য স্মাইল অলৱেজ হাঁহিবোৰ সদায় বিদায় যাব লাগে হাঁহি বিদায় দিয়া বুলি কয়েই এষাৰ কথাই আছে বাৰুদ প্ৰবলি প্লেনিং অক্টোবৰ নৱেম্বৰ মানত প্লেনিং আছে ৰঘুপতিও আহি আছে ৰঘুপতি ঈশ্বৰে কৰিলে অক্টোবৰ মানত আহি পাই যাব আটাইৰে ওচৰতে বহুদিন অপেক্ষা কৰিবলগীয়া হ'ল আমি এইবছৰ অক্টোবৰতে ৰিলিজ কৰিম বুলি ভাবিছিলোঁ দুখিত তাৰ বাবে আৰু কৰোণাৰ কাৰণে আমি এবছৰ পিছুৱাই গ'লোঁ ৰঘুপতি ৰিলিজ হ'ব এইকেইদিনতে মানে অক্টোবৰত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কিছুমান কথাৰ কাৰণে কিন্তু আকৌ আমি পাৰ ভাঙি আগবাঢ়ি আহিছোঁ বান্ধ ভাঙি গতিকে অতি শীঘ্ৰে মোৰ ভালপোৱা মানুহখিনিৰ ওচৰত মই ৰঘুপতিখন আগুৱাই দিম আৰু আশা কৰোঁ তেওঁলোকে মৰমেৰে আঁকোৱালি ল'ব আজি ইলিগেল ৰিলিজ হৈছে আই ৰিকুৱেষ্ট এভৰিৱান প্লিজ আপোনালোকে চাব মই জেনেৰেলি মোৰ প্ৰডাক্ট চাবই বুলি নকওঁ কিন্তু এইবাৰ কৈছোঁ এইকাৰণে যে ইলিগেলখন এনেকুৱা এটা কোৱালিটিৰ প্ৰডাক্ট আমি দিবলৈ চেষ্টা কৰিছোঁ যিটো বস্তু বহুতে সাহ কৰা নাই নকৰিছিলে আৰু তেওঁলোকৰ গাতো দুখ নাই সাহ নকৰাৰ কাৰণে কাৰণ আমাৰ ইয়াতে মানুহ হললৈ নাহে বা দৰ্শক কম কাৰণে আমি কোৱালিটিটো বঢ়াই বাজেটটো বঢ়াব নোৱাৰোঁ গতিকে এইবিলাক বহুত কথা আমি কেলকুলেট কৰি লৈ বাজেটটো বঢ়োৱা নাছিলোঁ কিন্তু এইবাৰ আমি এটা হাই বাজেট প্ৰডাক্ট কৰিবলৈ চেষ্টা কৰিছোঁ যাতে অসমীয়া মানুহখিনিৰ মাজত এই যে চেণ্টিমেণ্টটো আছিলে যে অসমীয়া প্ৰডাক্ট এটা আমাৰ ভাল হওক অসমীয়া নলগা প্ৰডাক্ট এটা হওক এইটো চাৰ্কাষ্টিকেলি খুব দুখ লগা কথা আচলতে আমি তেনেকৈ ক'বলগীয়া হোৱাটো কাৰণ আজি চাউথ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি ৰিজনেল ইণ্ডাষ্ট্ৰি কেলকাটা ইণ্ডাষ্ট্ৰি ৰিজনেল ইণ্ডাষ্ট্ৰি হায়দৰাবাদ ৰিজনেল ইণ্ডাষ্ট্ৰি তেওঁলোকে বিৰাট ভাল কৰি আছে আৰু আমাৰ প্ৰডাক্টবিলাক নাই গতিকে সেই প্ৰডাক্টবিলাকৰ লগত ফেৰ মাৰিবলৈ হ'লে আমিও এটা এনেকুৱা প্ৰডাক্ট বনাব লাগিব যিটো প্ৰডাক্ট এট পাৰ হয় তেওঁলোকৰ লগত আৰু সেইটো বস্তুৱে চেষ্টা কৰি মই আৰু মোৰ টিমটো এণ্টায়াৰ টিমটো সুব্ৰত কাকতি ডিৰেকশ্যনত আছে জ্ঞান আছে DOP কেমেৰামেন আছে উত্তম তেনেকৈ মেকআপত আছে বিজেতা মোৰ প্ৰডাকশ্যনৰ মানে হেৰিৰ ডিৰেকশ্যনৰ টিমটো আমাৰ প্ৰডিউচাৰ যি আমাৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িছে আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ অৰ্ণৱ আমাৰ এণ্টায়াৰ এছিষ্টেণ্টছ যিখিনি সমীৰণ অমুক তমুক যিমান সোপা আছে আমাৰ হেমন্ত আছে গতিকে এই গোটেই মানুহখিনি মিলি মিউজিকত প্ৰণয় আছে প্ৰণয় ইমান সুন্দৰ মিউজিক কৰিছে এই গোটেই বস্তুবিলাক মিলি পেলাই এটা আমি এনেকুৱা এটা টীম ৰেডি কৰিছোঁ যিটো টীমে আজি উই আৰ ইকুইপড যে আমি এনেকুৱা এটা প্ৰডাক্ট দিব পাৰোঁ আচ্ছা এনেকুৱা বুলি ক'লে কেনেকুৱা সেইটোতো কোনো দেখা নাই গতিকে মই বিচাৰোঁ যে আটাই যাতে 99 যিটো এপ এই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি 199 মাত্ৰ 199 টকা ইমান সস্তাত একো হ'ব নোৱাৰে পৃথিৱীত চিনেমা হলৰ টিকেটো নাপায় গতিকে 199 টকা দি ছাবস্ক্ৰাইব কৰিলে 3 মাহ তেওঁলোকে চাব পাব আৰু তাত অন্যান্য প্ৰডাক্টটো আছে কিবা কিবি 99ৰ পৰা দিয়া
আৰু আমাৰ ইলিগেলখন আছে, দুটা এপিছ'ড আহিছে, দুটা এপিছ'ড এপ্ৰক্সিমেটলি 23 পৰা 25 মিনিটৰ ভিতৰত আছে, গতিকে দুটা এপিছ'ড চালে অলমষ্ট 1 ঘণ্টা চাবলৈ পাব তেওঁলোকে। তো তেওঁলোকে চালে এটলিষ্ট এইটো মনত এই শান্তি এটা পাব যে আমাৰ এনেকুৱা এটা প্ৰডাক্ট আহিল এবাৰ, যিটো প্ৰডাক্ট লৈ আমি আমাৰ বন্ধু বান্ধৱ যিয়ে অসমৰ বাহিৰত থাকে তেওঁলোকক দেখুৱাই গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে আমাৰো এনেকুৱা এটা প্ৰডাক্ট বনে, আমাৰ ইয়াত এনেকুৱা কাম হয়। এতিয়া সেই কথাটোৱে হৈছে, এতিয়া আমি এই প্ৰডাক্টবিলাক যেতিয়া আমি ডাবিঙৰ কাৰণে বা চাউণ্ডৰ মিক্সিঙৰ কাৰণে যেতিয়া আমি পঠিয়াইছোঁ, চাউণ্ড এৰেঞ্জমেণ্টৰ কাৰণে, তেতিয়া মুম্বাইত তেওঁলোকে চাই তেওঁলোকে দে ৱে প্ৰাউড, তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে যে অসমত এনেকুৱা প্ৰডাক্ট হয়। তো তেওঁলোকে কৈছে যদি ইমান কম খৰচত অসমত এনেকুৱা এটা প্ৰডাক্ট হ'ব পাৰে, তেতিয়াহ'লে মুম্বাইৰ পৰাও হয়তো কালি কোনোবাই ইয়ালৈ আহি কাম কৰিবলৈ আগ্ৰহী হ'ব। আৰু মোৰ অসমীয়া ল'ৰা ছোৱালী, মোৰ অসমীয়া টেকনিচিয়ানছ যিয়ে আজি ব্লাষ্টটো কৰিছে, বাছখন ব্লাষ্ট কৰিছে, যিয়ে আজি ফাইট কম্প'জ কৰিছে, যিখিনি ল'ৰা দীপক আছে, নিপন আছে, তেওঁলোকে কম্প'জ কৰিছে, আমি নিজে নিজে শ্বৰ্ট ডিভিজনছ কৰিছোঁ, প্লাছ যিমান ষ্ট্ৰিং চিংছ যি অপাৰেট কৰিবলগীয়া আছে, গোটেই অসমীয়া ল'ৰাখিনি, কালাৰ কাৰেকশ্যন যিয়ে কৰিছে, আজি মিক্সিং কৰিছে বুলগেনিনে, চাউণ্ড মিক্সিং। গতিকে এইবিলাক যিবিলাক কথা অসমীয়া ফিলটো ৰাখি আমি যিটো প্ৰডাক্ট কৰিছোঁ, এই প্ৰডাক্টটোত আমি গৌৰৱেৰে ক'ব পাৰোঁ যে এইটো এটা এণ্টায়াৰলি অসমীয়া প্ৰডাক্ট। গতিকে এই বস্তুটো মই ভাবোঁ যে আমাৰ আটাইৰ কাৰণে বৰ দৰকাৰী। আমি আটাই গৌৰৱ অনুভৱ কৰোঁ অসমীয়া বুলি কোৱাৰ লগে লগে। গতিকে এই প্ৰডাক্টটো প্লিজ চাওক। ইলিগেল যিটো আছে, যদি কোনোবাই নাচায়, মই অনেষ্টলি কৈছোঁ এইবাৰ যে আপোনালোকে মিছ কৰিব, কাৰণ মোৰ অতি ভাল লগা কেইটামান প্ৰজেক্টৰ ভিতৰত এইটো এটা পৰিছে। আৰু ইলিগেলখনৰ স্ক্ৰিপ্ট, ডাইলগছ, ষ্টৰী মোৰ, স্ক্ৰীন প্লে সুব্ৰতে কৰিছে নিজে, ডিৰেক্টৰে নিজে কৰিছে, ডিৰেক্টৰে স্ক্ৰীন প্লেও লিখিছে, ডিৰেক্টৰে ডিৰেকশ্যন কৰিছে, ডিৰেক্টৰে এডিটিং কৰিছে। গতিকে এনেকুৱা এটা কম্বিনেশ্যন পোৱাটো বিৰাট টান। জ্ঞান আমাৰ DOP, উত্তম কেমেৰামেন, এটা কালাৰ এটা ইউজ কৰিছে এইবাৰ DOP আমাৰ জ্ঞানে। সেই কালাৰটোৰ কাৰণে চিনেমাখনৰ এটা সাংঘাতিক মানে বাহিৰা চিনেমা এটা লুক এটা আহি গৈছে, যিটো জেনেৰেলি আমাৰ ইয়াতে আমাৰ কৰা নহয়। যোৱাকালি আমাৰ ফিল্ম ফেটাৰ্নিটি গ্ৰুপতো যথেষ্ট মেম্বাৰ্ছে ভাল পাইছে, যিখিনি মানুহ ছবিৰ জগতৰ লগত জড়িত। তাৰে এইমাত্ৰ কোনোবাই সুধিছিলে বাৰুদৰ কথা। বাৰুদৰ যিজন ডিৰেক্টৰ মানস বৰুৱা, মুনীন বৰুৱাৰ সন্তান, তেওঁ মোক কংগ্ৰেচুলেট কৰিছে, এপ্ৰিচিয়েট কৰিছে ইলিগেলৰ কাৰণে। মণিৰাম সিং, নেশ্যনেল এৱাৰ্ড উইনাৰ, তেওঁ এপ্ৰিচিয়েট কৰিছে। বাকীটো মোৰ ফ্ৰেটাৰ্নিটিৰ বাকী মোৰ ভাই ভনীসকলতো আছেই, মোৰ বন্ধু বান্ধৱসকলতো আছেই, তেওঁলোকেতো এপ্ৰিচিয়েট কৰিছেই। চ' এই বস্তুটো বিৰাট দৰকাৰী। ইম'চনেলি এণ্ড চেণ্টিমেণ্টেলি এটাচ টু দ্য প্ৰজেক্ট। এই প্ৰজেক্টটোৰ লগত ইমান ইম'চনেলি এটাচ তেওঁলোক, যে তেওঁলোক মানে ভাল কাম দিবই আচলতে তেনেকুৱা এটা কথা হ'লে। গতিকে মই ঈশ্বৰৰ ওচৰত ধন্যবাদ দিছোঁ যে এনেকুৱা এটা টীম মোৰ হাতত আছে, ওৱান টু অল। মোৰ স্পট বয়জনলৈকে তেওঁলোকে জানে আমাৰ শ্বৰ্ট কি চলি থাকে। মোৰ প্ৰত্যেকজন যিমান আৰ্টিষ্ট আহিছে, এক্টিং কৰিবলৈ যিমান আৰ্টিষ্ট আহিছে, প্ৰত্যেকজন আৰ্টিষ্টে নিজৰ বুলি কাম কৰিছে, ইমান ভাল পাই কাম কৰিছে। আজি বিভূতিদাৰ নিচিনা এক্টৰ, সিদ্ধাৰ্থ মুখাৰ্জীৰ নিচিনা এক্টৰ, ময়ূৰী ভৰালীৰ নিচিনা এক্টৰ, ৰঞ্জীৱ লালৰ নিচিনা এক্টৰ, তেওঁলোকে নিজে নিজে আগ্ৰহী, তেওঁলোকে নিজে নিজে ফোন কৰি খবৰ লয় আজি কেনেকুৱা হৈছে শ্বুটিং, ভাল হৈছে নে, অমুক হৈছে নে, তমুক হৈছে। এই যে এটেনশ্যন যিটো আমি পাইছোঁ ফ্ৰম অল দি এক্টাৰ্ছ, এইটো বিৰাট এপ্ৰিচিয়েবল। অমিতাভ ৰাজখোৱা আছে, ইমান সুন্দৰ এটা সৰু চুটি চৰিত্ৰ এটা কৰিছে, কিন্তু য'ত ওলাইছে অমিতাভ তাতে অন্তৰখন চুই গৈছে অভিনয়েৰে। গতিকে এইবিলাক প্লাছ মোৰ বক্সিং ক্লাবৰ ল'ৰা ছোৱালীখিনি যিখিনি আহিছিলে, প্লাছ মোৰ এক্টৰ্ছ যিখিনি আহিছে, যিখিনি নতুন ষ্টুডেণ্টছ ওলাইছে অভিনয় কৰা যিখিনি ল'ৰা ছোৱালী মোৰ বক্সিং ক্লাবৰ মেম্বাৰ্ছ হৈছিলে, প্লাছ মোৰ গাঁৱৰ মানুহখিনি যিখিনি ফাইটছখিনি হৈছিলে যাৰ লগত, এই চব এক্টৰ্ছে ইমান নিজৰ বুলি কাম কৰিছে। তো আই ৰিয়েলি থিংক দেট ইলিগেল ইজ ব্লেছড। আৰু ইলিগেলৰ কাৰণে উই ফিল ব্লেছড যে আমি এনেকুৱা এটা প্ৰজেক্ট দিব পাৰিলোঁ, যিটো প্ৰজেক্ট আজি অসমীয়া মানুহে বাহিৰৰ লগত ফেৰ মাৰিব পৰা হৈছে বুলি কৈছে। স্পীক ফ্ৰম দ্য হাৰ্ট, অন্তৰৰ পৰা কথা কওঁ, কোনো লোকধাক নাই, কোনো প্লেনিং নাই, কোনো স্ক্ৰিপ্টিং নাই, যি মন যায় তাকে কওঁ। আৰু খোকোজা নলগাকৈ কওঁ, কাৰণ মিছা কথা নকওঁ, একদম সঁচা কথা কওঁ, খাৰা। ঋতু, থেংক ইউ ছ' মাছ ফৰ লাভিং মি আনকণ্ডিশ্যনেলি। কোনো কণ্ডিশ্যন নোহোৱাকৈ ভাল পোৱা যিখিনি মানুহ মোৰ, এই মানুহখিনি সদায়, সেই মানুহখিনিৰ প্ৰতি মোৰ শ্ৰদ্ধা, মোৰ ভাল পোৱা সদায় থাকিব। আৰু যাতে কোনোদিন তোমালোক কাৰো মূৰটো তল কৰিবলগীয়া নহয় মোৰ কাৰণে, সেইধৰণে চলিম বুলি কথা দিলোঁ এইবাৰ আকৌ। চ' মৃন্ময়, থেংক ইউ ছ' মাছ। আচ্ছা, এতিয়া মোক এজনে সুধিছিল অলপ আগতে যে কোনোবাই সমালোচনা কৰিলে কি কৰিব লাগে। এতিয়া এটা ডাঙৰ কথা মই কওঁ,
সমালোচনা বস্তুটো এনেকুৱা যে সমালোচনা আনে কৰিব, তাত মোৰ কৰিবলগীয়া একো নাথাকে। মোৰ কৰিবলগীয়া কেৱল এটাই থাকে, মোৰ বিবেক চাফা হ'ব লাগে। গতিকে বিবেকৰ কথা মানি চলিব লাগে। মই যেতিয়া নিজে চাফা, তেতিয়াহ'লে মোক কোনোবাই বেয়া বুলি কৈও মোৰ একো ক্ষতি কৰিব নোৱাৰে, মোক মোৰ নিজৰ পথৰ পৰা বিচলিত কৰিব নোৱাৰে। গতিকে সমালোচনা কৰিলে আমি কৰিবলগীয়া একো নাই। আমাক সমালোচনা কৰিলেও বা নকৰিলেও আমি আমাৰ পথতেই চলিব লাগে, যিটোক আমি শুদ্ধ বুলি ভাবোঁ। গতিকে শুদ্ধ বুলি ভাবি চলিলে পৃথিৱীত কাৰো সমালোচনাই কাকো একো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আজি যিজনে মোৰ বিষয়ে এটা মিছা কথা ক'ব, সেই মানুহজনেই কালি তেওঁৰ কথাটো উভতাই ল'ব। সেই মানুহজনেই কালি আনৰ আগত লাজ পাব যে মই মিছা কথা ক'লোঁ। মোৰ কাম কেৱল চিধা চলি থকা, যিটো পথত মই ওলাই গৈছিলোঁ সেইটো পথত চলি থকা। যেতিয়া মই বিজেপি জইন কৰিছিলোঁ প্ৰথম, কিবা এটা চিন্তা কৰি, কিবা এটা ভাবি যে স্পৰ্টছ বা কালচাৰেল লাইনটোত কিবা এটা কৰি, তেতিয়াও ইনিচিয়েলি মোক চবে গালি পাৰিছিলে যে এতিয়া কা আহিলে কি কৰিব ৰবিদাই, কাটো ৰবিদাই আগৰবাৰটো কা বিৰোধিতা কৰিছিলে, এইবাৰ কা আহিলে কি কৰিব। কিন্তু কা অহাৰ সময়ত মইতো জানোৱেই অলৰেডি, মইতো মনটো অলৰেডি থিৰাং কৰি থোৱা আছে। গতিকে যেতিয়া আকৌ কা আহিল, আকৌ বাদ দি গুচি আহিলোঁ ওলাই। গতিকে মইতো নিজৰ জেগাত নিজে ঠিকে থাকিম। মোক যিয়ে সমালোচনা কৰিব, গালি পাৰিব, তেওঁ নিজে লাজ পাবলগীয়া হ'ব এটা সময়ত। গতিকে সেই সমালোচনাবোৰ হেণ্ডেল কৰা ইয়াতকৈ সুন্দৰ তৰিকা আৰু একো নাই। আৰু এটা বস্তু, এইটো এটা কাহিনী, এইটো এটা ইণ্টাৰেষ্টিং কথা মই চবৰ লগতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই এটা লিখনি পঢ়িছিলোঁ আজি বহুত বছৰ আগতে, হোমেন বৰগোহাঁই ছাৰে লিখিছিলে ঈৰ্ষাৰ ওপৰত, যে ঈৰ্ষা যাৰ থাকে তেওঁ পৃথিৱীৰ বহু সুখ উপভোগ কৰাৰ পৰা বঞ্চিত হয় বুলি লিখিছে। কাৰণ যেতিয়া এজন ঈৰ্ষা থকা মানুহ যেতিয়া নাটক চাবলৈ যাব আৰু নাটকত যেতিয়া এজন অভিনেতাই অভিনয় কৰি থাকিব, তেতিয়া তেওঁৰ সেই অভিনয়টো তেওঁ উপভোগ কৰিবলৈ নোৱাৰে, তেওঁৰ অন্তৰখনে তেওঁক পাৰ্মিশ্যন নিদিয়ে। কাৰণ কিয়, তেওঁ সেই অভিনেতাজনৰ প্ৰতি তেওঁৰ থকা যিটো ঈৰ্ষা, সি তেওঁক সেই সুন্দৰ অভিনয়টো উপভোগ কৰিবলৈ নিদিয়ে। গতিকে ঈৰ্ষা যাৰ থাকে, লোকচান আটাইতকৈ বেছি তাৰেই হয়। যাৰ প্ৰতি ঈৰ্ষা হয়, তেওঁ এটা কথা বুজা উচিত যে তেওঁৰ নিশ্চয় এনেকুৱা কিবা গুণ আছে যিটোক লৈ আনে তেওঁৰ প্ৰতি ঈৰ্ষা ভাৱ ৰাখিব পাৰে, যাৰ মনত ঈৰ্ষা জাগিব পাৰে। এতিয়া কথা হৈছে, তাত তেওঁ এটা কাহিনীৰ কথা কৈছিলে বৰ ধুনীয়া। গ্ৰীচত মানে এৰিজডাইটিছ বুলি এটা কেৰেক্টাৰ আছিলে। এৰিজডাইটিছ বাদে আৰ্মি জেনেৰেল এজন আছিলে, সাংঘাতিক সৎ, ভাল, সাহসী, অত্যন্ত ভাল মানুহ এজন। তো কি হয়, আগতে এইটো ডক্টৰ হোমেন বৰগোহাঁই ছাৰে কোৱা কথা মই তাৰ ওপৰত কৈ আছিলোঁ, আকৌ মই কেঁচা পাতা দিছোঁ। তাত কি হৈছিলে, তেওঁলোকে এটা প্ৰথা আছিলে, তেওঁলোকৰ চহৰখনৰ মাজমজিয়াত এটা কলহ থাকে, মাটিৰ কলহ। তাত যিজন মানুহক কোনোবাই বেয়া পায়, তেওঁৰ নামটো সেই মাটিৰ কলহটোত লিখি থৈ আহে। গতিকে যাৰ নামটো আটাইতকৈ বেছি লিখা থাকে মাটিৰ কলহটোত, মানে সেই মানুহজন হৈছে এজন বেয়া মানুহ। তেওঁ ডিক্লেয়াৰ হৈ যায় যে এই মানুহজন বেয়া। কুতুবুদ্দিনো আছে, কুতুবুদ্দিন। তেতিয়া এৰিজডাইটিছ নিজে চহৰৰ মাজেৰে গৈ আছিলে, কিন্তু এৰিজডাইটিছ এনেকুৱা এটা চৰিত্ৰ, যিটো চৰিত্ৰক মানে যদি নাটক যদি চলি থাকে আৰু বীৰ ৰসৰ কথা কয়, চব মানুহবিলাকে ঘূৰি ঘূৰি এৰিজডাইটিছক চাই থাকে, মানে যে বীৰ বুলি ক'লেতো আমি ইজনকে চিনি পাওঁ, এনেকুৱা এটা মনৰ ভাৱ। ইমান ভাল মানুহজন। এদিন এৰিজডাইটিছ গৈ থাকোঁতে এটাই আহি পেলাই কৈছে, এৰিজডাইটিছক কৈছে, চক এডাল হাতত দি পেলাই, যে ইয়াতে এৰিজডাইটিছৰ নামটো লিখি দিয়কচোন এই কলহটোত, য'ত মানুহ বেয়া পালে লিখে। তো এৰিজডাইটিছ তুমি নিজেই লিখা। বোলে নাই, মই পঢ়া লিখা নাজানো, নামটো লিখি দিয়কচোন। বোলে কাৰ লিখিব লাগে, কাৰ নাম লিখিম? কৈছে এৰিজডাইটিছৰ নামটো লিখক। তো কৈছে এৰিজডাইটিছৰ নামটো তেওঁকেই দিছে দেই লিখিবলৈ। তো এৰিজডাইটিছৰ মোৰ নামটো, মানে এৰিজডাইটিছৰ নামটো কিয় লিখিছা? তুমি তেওঁক চিনি পোৱা নেকি? বোলে চিনি নাপাওঁ, কিন্তু এজন মানুহৰ ইমান প্ৰশংসা শুনিব পাৰি নেকি? গতিকে এই ঈৰ্ষা ভাৱ বোলা বস্তুটো তেনেকুৱা। গতিকে ঈৰ্ষা ভাৱ কাৰোৰ প্ৰতি ৰাখিব নালাগে। কাৰোবাৰ প্ৰতি ঈৰ্ষা ৰাখিলে নিজৰ ক্ষতি হয়, কাৰোবাৰ প্ৰতি মনত বেয়া ভাৱ ৰাখিলে নিজৰ ক্ষতি হয়। গতিকে এইবিলাক আজি জঁপিয়াই মোৰ চোফাখন ভাঙিলে, মোৰ ডাইনিং টেবুলখন হেলেক পেলেক হৈ গ'ল, মোৰ ডাইনিং টেবুলৰ চকীবিলাক ধ্বংস কৰিলে। সিহঁতৰ কাৰণে এতিয়া মই ৱালত আঁকিছে, ওপৰত মোৰ ৰুমত গোটেই পেঞ্চিলেৰে আঁকি গোটেই ঘৰটো চাবোনৰ অৱস্থা কৰিছে দুইটাই। আৰু সিহঁতক পিটিবলৈ মই বেট এডাল থৈ দিওঁ ওপৰত, আৰু বেটডালৰ নাম দিছোঁ মিষ্টাৰ টিক টিক। মানে টিক টিককৈ শব্দ হৈছে টেবুলত মাৰিলে, কিন্তু তাৰ নাম দিছোঁ টিক টিক। মিষ্টাৰ টিক টিকক মানে সিহঁতে অলপমান ভয় কৰে। আৰু মাহিকাই মোক কালি নহয়, আজি এসপ্তাহমান আগতে তাইৰ ওপৰত কিবা এটা কথা খং উঠি পেলাই তাইক মই কৈ আছোঁ বাৰে বাৰে চেণ্ডেলযোৰ পিন্ধিবলৈ, চেণ্ডেলযোৰ পিন্ধা নাই। দুইটা মানে ভিখাৰী পোৱালি নিচিনা, মানে চেণ্ডেল টেণ্ডেল নিপিন্ধাকৈ ঘূৰি ফুৰে। মই এটা ক'লোঁ চেণ্ডেলযোৰ পিন্ধা পিন্ধা পিন্ধা, 3-4বাৰ কোৱাৰ পিছত মই তোমাক 4বাৰমান কথা কিয় ক'ব লাগে বুলি কৈ মই চোচা মাৰি গৈ বেটডাল য'ত থয় তাত হাত দিছোঁ। তাই মোলৈ গহীনত চাই আছে নেকি, চাই পেলাই কৈছে কি হ'ল, তাত বেটডাল নাই, হয় নাই? তাই অলৰেডি গম পায় তাত যে বেট নাই। এনেকুৱা লেভেলৰ বদমাছ এই দুটা। গতিকে ইহঁত দুটাক এতিয়া ক'ব নোৱাৰোঁ, যদি নামি আহে কাপোৰ কানি পিন্ধি মই দেখুৱাম বাৰু তেতিয়া। নহ'লে ল'ৰাইটো কেতিয়াবা গৈ অলপ দূৰ গ'ল, গৈ পেঞ্চ চেন খুলি দিয়ে, দিগম্বৰ হৈ যায়হি।
কাপোৰ কানি খুলি সি ঘূৰি ফুৰে কোনো কথাত ভয় নকৰিব কেতিয়াও কাৰণ মৃত্যু জন্ম মৃত্যু ঈশ্বৰৰ ওপৰত হাতত আছে আমি বাচি থাকিব চেষ্টা কৰি বাচি থাকিব নোৱাৰোঁ যদি তেখেতে মাৰে বুলি ভাবে গতিকে কাৰোলৈ ভয় কৰিব নালাগে নিজৰ আত্মসন্মান হাতত লৈ চলিব লাগে আত্মসন্মান আগত লৈ চলিব লাগে আৰু অসমীয়া ভাৱবোৰ সদায় মনত থাকিব লাগে জয় অসম আটাইলৈ মৰম ইলিগেল চাব ৰঘুপতি মই অতি সোনকালে আহি আছোঁ আৰু আপোনালোকৰ লগত মই সদায় আছোঁ থেংক ইউ ছ' মাছ